এৰে পিছত অলপ বাহিৰ ভাগত দেখাব চেষ্টা কৰিম বয়া পজ দি আছে আস্তুছে গাইজ কি খবৰ সকলোৰে আজি পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে আজি আমি যাই আছোঁ বেলচৰত নলবাৰী বেলচৰ দুৰ্গা পূজা চাবলৈ মানে যোৱা ভিডিঅ'টোত আপোনালোকক মই দেখুৱালোঁ মানে গুৱাহাটীত যিকেইখন পূজা আছিল দেখাব চেষ্টা কৰি আছোঁ তাৰপিছত দেখালোঁ পুঠিমাৰি আজি যাই আছোঁ বেলচৰ তো বেলচৰত কি হয় কি নহয় চব দেখুৱাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণ সকলোকে চাই থাকিব আজি মোৰ লগত আছে খুৰী এইটো আমাৰ মোৰ বন্ধু কমলৰ খুৰী এটা হাই কৰি দিয়ক নমস্কাৰ থেংক ইউ আৰু মোৰ লগত যাব পাব ইয়াতে বহুত দৰ্শক আছে মানুহে অলপ মানে মোৰ ফেন ফেজ বুলি ক'লেও মানে ভুল নহয় তো আজি বেলচৰত কি হয় সম্পূৰ্ণ গোটেই বেলচৰখনৰ পূজা আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব তো ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকিব সেই গাইজ তেলটো ভৰাই ল'ব গাড়ীত একেবাৰে তেলে নাই আৰু তেলৰ যিটোৱে যাম বাইক চলাব একদম একেবাৰে মনে নাই কি ক'ব হয়নে কমল একদম চেঞ্চুৰী ক্ৰছ কৰিছে তেলে গাড়ীত তেল অৱস্থা এতিয়া মোটামুটি আমাৰ কেইটা বাজে 7টাই বাজে এতিয়া ষ্টাৰ্ট হ'ল আৰু তেল চেল ভৰালোঁ এই তেল চেল ভৰা হৈ গ'ল দুইডাল কাটা যায়ো পাম আহিও পাম ন এতিয়া তেলৰ দাম দেখা নাই 110 101 টকা তেলৰ দাম কেনেকৈ বাইক চলাম তাকে ভাবি আছোঁ বাইক চলাতকৈ ঠেলা চলাই ভাল চাইকেল মাৰিব লাগিব চাইকেল চলাব লাগিব অঁ গাইজ পূৰা একদম একেলগে যাই বেলচৰত একেলগে লগ পাই আছোঁ এই গাইজ বৈদ্য যাম মানে কি আহি থাকোঁতে ৰাস্তাত এখন পূজা পালোঁ বিয়ামপুৰ দুৰ্গা পূজা বিৰাট মানুহ যদি পাৰোঁ মানে ৰাস্তাত বহুত জাম লাগি আছে যদি পাৰোঁ আপোনালোকক মই বাহিৰৰ পৰা দেখাব চেষ্টা কৰিম একবাৰ কমল কেনে অৱস্থা যাম ভাই চাহাব যাম এটা নিচি মেইন পূজা বিয়ামপুৰ পূজা আৰু মানুহ দেখছি না বহুত ডাঙৰ আৰু মানুহ দেখছি না গাইছে কি মানুহ বে বয়া মানুহ বহুত যাম আমি বহুত জামত ফাঁচি আছোঁ নাজানো কেতিয়াবা জামৰ পৰা সঁচাৰ পৰা ওলাই মেটটো নাজানো কিন্তু চাই লওক তো ফাইনেলি গাইজ জামৰ পৰা বাহিৰ হ'লোঁ প্ৰায় 1 ঘণ্টামানৰ মূৰত আমি জামৰ পৰা বাহিৰ হৈছোঁ তো পূৰা এতিয়া আমি একদম একেবাৰে বেলচৰলৈকে যাম বেলচৰৰ পূজা দেখি আছোঁ পূৰা চাই যাম ভিডিঅ'টো ধামাকা হ'ব একদম তো গাইজ ফাইনেলি আহি পালোঁ একদম মেইন পূজাৰ খলা বাপৰে বাপ যিটো মানুহ অ' ভাই চাহাব কিয় মানুহ চাই লওক 360 ভিউ আৰু গাড়ী চাড়ী পাৰ্কিং কৰি বহুত যাম মানে ৰাস্তাত যিটো যাম পালোঁ বাপৰে ইমান বহুত টাইম গুচি গ'ল তাতে এতিয়া পূৰা মেইন বেলচৰ পালোঁ মেইন মন্দিৰৰ মেইন গেটখন আপোনালোক দেখুৱাইছোঁ বাকী তাৰে পিছত ভিতৰ ভাগত দেখাব চেষ্টা কৰিম চব এয়া চাই লওক মেইন গেট এখানে আছে মেইন গেট গাইজ ও ভাই সাহেব क्या মানুহ হবে ও ভাই আমি এতিয়া হৰে আছোঁ ইয়াতে বৰফ খাই আছে এইটো আৰু কেনেকুৱা কথা আস্তুষ বৰ্মন পৱন বৰ্মন এই কমল বৰ্মন চাই লওক গাছ কি মানুহ লাখ মানুহ আৰু আহিয়ে বৰফত লাগি গৈছে পূৰা একদম গৰম উঠি গৈছে জামত এৰে পিছত অলপ বাহিৰ ভাগত দেখাব চেষ্টা কৰিম ভিতৰত দেখাব চেষ্টা কৰিম গোটেই পূজাখন অ' মাই চাহাব লাখ মানুহ ফাইনেলি ভিতৰত যাই আছোঁ মা কচম যি মানুহ বে এই বলা লেটছ গো মা কচম মানুহ চোৱা গাইছ এইটো হৈছে মেইন পূজা মণ্ডপ কাষতে এটা শিৱৰ মূৰ্তি এটা এনেকৈ থোৱা আছে বহুত মানুহ গাইছ যদি আপোনালোকেও এই বেলচৰ পূজা চাব অহা নাই একবাৰ চাই যাব ইমানেই মানুহ মানে কালি খোজ পাতবা জাগা নাই কি ক'ব
ব'লা যাব না বন্ধ কৰি মেলা মিউজিক লগাব লাগিব হয় পূজা বুলি একদম চাওমিনে মেইন কিবা এটা খাই লওঁ এইখিনিতে পূজা বুলি চাওমিনে মেইন হয়নে বয়া পজ দিয়েছে আসতেছে পূজা বলে চাওমিনে মেন না বাবান এটা চাওমিনে মেন পূজা বলে চাওমিনে মেন হয় না এটা আমি চাওমিন খাই ল'ম অঁ বঢ়িয়া চৰি গাইজ ভিডিঅ'টো আৰতে শেষ কৰি দিব লগা হ'ল মানে কি মোৰ ক্লিপৰ কিবা কৰি থকা ডিলেট হৈ গ'ল চ' ভিডিঅ'টো আজি এইখিনিতে শেষ কৰি দিলোঁ